পৰা বাৰু আৰম্ভ কৰোঁ অন্ধকোঠাত বহি লৈ জীৱনত প্ৰথম চিঠি লিখিব লৈছোঁ কি যে লিখিম একো ধৰিবই পৰা নাই তোমাৰ কথা ভাবিলে এনেই বুকুখন কঁপে আচলতে কি জানা যেতিয়াৰ পৰা তোমাক দেখিলোঁ ভালকৈ খাব পাৰিছোঁ নে শুব পাৰিছোঁ মোৰ মন প্ৰাণ সকলোতেইচোন তুমি প্ৰকৃত কথাত ক'বলৈ গ'লে মই তোমাক লাইক কৰোঁ আৰু ভাল পাব বিচাৰোঁ যদি তোমাৰ কোনো আপত্তি নাই মই তোমাৰ উত্তৰটো জানিব বিচাৰোঁ তুমি যদি মোক ভাল নাপাওঁ বুলিও কোৱা তথাপিও তোমাৰ প্ৰতি মোৰ কোনো ধৰণৰ আক্ষেপ নাথাকে কাৰণ মই কাকোৱে জোৰ কৰি ভাল পাব নিবিচাৰোঁ কিন্তু এটা কথা সত্য যে মই তোমাক আজিও ভাল পাওঁ আৰু তেনেদৰে সদায় ভাল পাই থাকিম জীৱনৰ শেষ দিনটোলৈ তোমাৰ সেই কাজল লোৱা চকুজুৰি দেখিলে মোৰ গলি যাবৰ মন যায় এটুকুৰা বৰফৰ দৰে মোৰ প্ৰতিটো কবিতাৰ শিৰোনামাত যেন তোমাকেই ৰাখিম সঁচাকৈ মই তোমাক বহুত ভাল পাওঁ মই আকৌ কৈছোঁ তোমাৰ যদি কোনো আপত্তি নাই মই তোমাৰ উত্তৰটো জানিব বিচাৰোঁ মই অধিক আগ্ৰহেৰে তোমাৰ উত্তৰটো পোৱালে অপেক্ষা কৰি ৰওঁ আজি আৰু নিলিখোঁ বাই জোৱাই যদি জোৱা বাৰু কেতিয়াও নামাতো দে